উক্ত কাহিনীটো মনোৰঞ্জনৰ উদ্দেশ্যে বনোৱা হৈছে। কাহিনীটোত কাকো জগৰীয়া কৰাৰ উদ্দেশ্য আমাৰ নহয়, গতিকে কেৱল মনোৰঞ্জনৰ বাবেহে ইয়াক উপভোগ কৰক। ইমানখিনিলৈকে চাব পাৰিছে যেতিয়া শেষলৈকে চাব আৰু কাষতে থকা ছাবস্ক্ৰাইব বুটামটো দবাই দিব, লগতে কাষতে থকা ঘণ্টাডালো দবাই দিব। কি খবৰ দিলীপ? ভালো না? বৌতির খবর কেমন আছে? মজা রহিম চাচা বঢ়িয়া, খবৰ বহুত ভাল। খালি কি করবা, বহুত টেনশন। বঢ়িয়া, আমি বোলো বৌতির খবরটো লৈ যাওঁ। কিনো কৰি আছে আৰু বৌতি চাই যাওঁ বোলো, একপাক বৌতিকো দেখা এটা কৰি যাওঁ, এই বুলি ভাবিয়ে ওলাই আহিলো দেই। কথা একটা নহয়, বহুত ডাঙৰ বিপদত পৰিছো। কথা একটা, বহুত ডাঙৰ বিপদত পৰিছো। বলেন বলেন, আমাকে বলেন, কি কথা বলেন। আমাৰ ঘৰৰ তোমাৰ গৰু কেইটামান আছিলে বিক্ৰী কৰিবলৈ বহুত অসুবিধা হৈছে নহয়। বজাৰ চজাৰো নাইকিয়া হ'ল, ক'তনো বিক্ৰী কৰোঁ, কিনো কথা। তোমাৰ খোৱা বোৱাৰ কাৰণে বহুত টেনশ্যন হৈ গৈছে। তোমাৰ খোৱা বোৱাৰ কাৰণে ইমানেই টেনশ্যন হৈ গৈছে, মানে কি ক'বা, ঘাঁহ নাই, পানী নাই, বহুত দিগদাৰ। কেইটামান বেচি দিওঁ বুলি ভাবিছোঁ, তাকো বেচিব নোৱাৰা হ'লোঁ। হয় নেকি? ক'ত বিকিবা বাৰু? আজিকালিতো বজাৰ চজাৰ নাই না। আজিকালি বজাৰটো চাৰিয়া দিছে, বজাৰটো গৰুটো বিক্ৰী হইবই না। কেউ বেপাৰী আহে না, সবগুলাক বেপাৰী আজিকালি বাজার আহে না। কে বলে জাগায় নাই আছে। কি করবা বুঝছা, আমার বিলাক তো মানুষ, গরু তো বাড়িলে তো বহুত ভালো আছে না। গরু যিমান বাড়ে সিমান আমার বিলাক ভালো আছে। কারণ কি, আমার তা আদমিটা না, আমার মানুষটাই গরুটো খায়, গরুটো খাওয়ার লিগে ব্যবহার করে, সেইটো কারণে পুরা একদম গরুটো বাড়িলে আমার ভালো আছে। একটা কাম করা রহিম, তোমালোকেও খাওয়া আরম্ভ করে দিয়া বুঝছা। কি কলে? মানুহ মাৰিব বিচাৰিছে নি? আমি হিন্দু মানুহ হয়, গম পাইছে নাই? আমি হিন্দু মানুহ হয়, হিন্দু মানুহে এইটো কাম কৰিব নোৱাৰো নহয়। আপোনালোকে এইটো কৰে কৰে আৰু এইটো আপোনালোকৰ পৰম্পৰাত পৰে, গতিকে আপোনালোকে খোৱা বোৱাটো কৰে, সেইটো আপোনালোকৰ। কিন্তু আমি হিন্দু মানুহ নই, এইবিলাক কথা নক'ব। মাৰিব আমাক, দিব কিন্তু। নাই হে, বেয়া নাই পাবি, বেয়া নাই পাবি। আমি এমনি জমনি করেছে, বেয়া নাই পাবি না। এটা তো আমি তো বুঝছি, তোমালোক তো সিন্ধু মানুষ আছে না, তোমালোক সিন্ধু মানুষ তো আমি বুঝছি, এটা কথা তো আমি ভালো করে বুঝছি। কিন্তু কি করবা কন তো, গরু তো খাওয়া দাওয়ার দানার কথা আছে, কিরকম রাখবা এতগুলা গরু। গরু পোহা সারিয়া দেব, আর তার বাইরে তো উপায় নাই। হ'ব দিয়া, আমি বেয়া নাই পোৱা, এনেই আমি কথাটো তুমি ক'লা, সেইটো কাৰণে আমি বেয়া পোৱা নাই। কিন্তু এতিয়া বিক্ৰী কৰিম ক'তো, বহুত দিগদাৰ হৈ গৈছে। এটা কাম কৰিবাচোন, যদি তোমালোকক লাগে, দৰকাৰ হয়, তেতিয়াহ'লে মোক একবাৰ খবৰ কৰিবা হা, একবাৰ খবৰ কৰিবা, মই বিক্ৰী কৰি দিম বুলি ভাবিছোঁ বুজিছা। হ'ব বাপ্পা, আমি তাহলে যাম। বৌটিকো একবার দেখা হই না, কইবা বৌটিকে আমার মরমটা আছে, বৌটির লগে আমার মরমটা আছে, বহুত মরমটা আছে, ও বৌটিকে কইবা। কি হ'ব হ'ব হ'ব, যোৱা দেই, হ'ব যোৱা। এইবিলাক মানুহৰ কথা দেখিছানে বাৰু, কথা কোৱাৰ ধৰণ কেনেকুৱা। এতিয়া খং থকা মানুহ হোৱা হ'লেতো কাজিয়াই হ'লহেঁতেন। হ'লেও কিন্তু মানুহজনৰ মুখখনে হয়তো কথাটো ক'ব নাজানিব পাৰে, কিন্তু অন্তৰখন হ'লে বহুত ভাল, ভাল লাগিল। হয় দোস্ত, ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো আমি অকল আমোদ প্ৰমোদৰ কাৰণেহে ব্যৱহাৰ কৰিবলৈহে ভিডিঅ'টো বনোৱা হৈছে, গতিকে ইয়াত কোনো আমাৰ কাৰোবাক ব্যক্তিগতভাৱে বা সামাজিকভাৱে আমি আক্ৰমণ কৰাৰ উদ্দেশ্য আমাৰ নহয়। গতিকে ভিডিঅ'টো আপোনালোকে কেনেকুৱা লাগিলে আমাক কমেণ্ট কৰি জনাব। আৰু আমাৰ যিসকল নতুন ব্যক্তিয়ে যদি আমাৰ চেনেলটো চাই আছে, তেনেহ'লে চেনেলটো ছাইডতে থকা আপোনাৰ ছাবস্ক্ৰাইব বুটামটো দবাই আৰু কাষত থকা বেল আইকনটো দবাই দিব।
গতিকে আমি এনেকুৱা ধৰণৰ পুনৰ কমেডি আৰু ব্লগ ভিডিঅ' যোগেদি আপোনালোকক লগ পাম পুনৰ তেতিয়াহ'লে বিদায় জয় অসম